হেলিকপ্টার ফাইনাল হয়ে গল হেলিকপ্টার ফাইনাল হয়ে গল হেলিকপ্টাৰ ফাইনাল হৈ গল এইবিলাক কৈ লাভ নাই এইবিলাক কৈ নাই কথাটো শুনক এইবাৰ আমাৰ হেলিকপ্টাৰ একটা ঠিক হৈ গল হেলিকপ্টাৰ ঠিক হৈ গল ড্ৰাইভাৰৰ লগত আলোচনা কৰিছে ফাইনাল হৈছে আমি জাস্ট তেল ভৰাব লাগে ভাড়া দিব নালাগে সরকার হওয়ার পিছত পয়সা দিব নাকি তেল আরে এটা বাকি কৈছি না মই পয়সা দিব নালাগে এতিয়া সরকার হওয়ার পিছত মই দিম মুখ্যমন্ত্রীর লগত কিবা যোগাযোগ হয় নেকি মুখ্যমন্ত্রী ডাঙৰীয়া হল বিজেপিৰ পাৰ্টিৰ মই হল বিপিএফৰ কেনেকৈ যোগাযোগ কি হিচাপত যোগাযোগ থাকিব স্যার প্রমোদ বড় কিবা কব বিচাৰে নেকি আপুনি লাস্ট মুহূৰ্তত কোনো দলৰ সৈতে মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি কাৰো লগত মিত্ৰতা নাই কৈছে বিপিএফ দল হিচাপে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে আমাৰ আশীৰ্বাদ ৰেলী প্ৰগ্ৰাম আছে এই হিচাপত আমি কৰি আছোঁ প্ৰথমত আমি গোসাইগাঁও জিলা হিচাপে কৰিছোঁ ছেকেণ্ডত কোকৰাঝাৰ জিলা হিচাপে কৰিছোঁ ইয়াৰ পিছত ভেৰগাঁও জিলা হিচাপে কৰিছোঁ আজি আমি মথামগুৰি সমষ্টি হিচাপে আমি আশীৰ্বাদ ৰেলী কৰিছোঁ অহাকালি আকৌ আমাৰ খাজলগাঁও আছে ইয়াৰ পিছত আৰু 15 আগষ্টৰ পিছত এনেকুৱা ডিষ্ট্ৰিক্ট ৱাইজত আশীৰ্বাদ ৰেলী প্ৰগ্ৰামটো চলি থাকিব তো আশীৰ্বাদ ৰেলী যেটো কৰি পেলাই মই যেটো দেখিলোঁ মানে আমি যেটো আশা কৰিছিলোঁ এক্সপেক্ট কৰিছিলোঁ ইয়াতকৈ বেছি আমি সমৰ্থন পাই আছোঁ সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ বিপিএফ দলক সহায় কৰিবৰ কাৰণে আৰু আমি আজি 100% আমি ক'ব পাৰোঁ যে মথামগুৰি সমষ্টি হিচাপে বিপিএফ দলে জয়ী হোৱাটো 100% চিয়ৰ বুলি আমি আজি দাবী কৰিব পাৰোঁ না আসনৰ কথা আমি নকওঁ মুঠতে আমি এবছলিউট মেজৰিটি আমি পাম প্ৰমোদ বড় আশীৰ্বাদ নাপায় নেকি ৰাইজৰ প্ৰমোদ বড় ৰাইজৰ ওচৰত আশীৰ্বাদ পায় নাপায় সেইটো ৰাইজে দিব ৰাইজে কৰিব ৰাইজে ডিচিশ্যন ল'ব প্ৰমোদ বড়ক আশীৰ্বাদ দিব না নিদিব সেইটো ৰাইজে বিচাৰ কৰিব কিন্তু আমি আজি যদি দেখিবলৈ পাইছে বিপিএফ দল হিচাপে ৰাইজৰ আশীৰ্বাদ আছে আৰু আমি পাইছোঁ আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহৰ লাষ্ট পালে ইয়াতে বিপিএফ দলে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনোৱাটো আজিৰ দিনত 100% নাই এইটো এতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে নিজকে এই BTC অঞ্চলত চৰকাৰ বনাবৰ কাৰণে কি কথা কৈ পেলাই প্ৰচাৰ কৰিলে বেছি মানে আকৰ্ষণ কৰিব পাৰে বা নিজকে জয়ী কৰিব পাৰে এবছলিউট মেজৰিটি আনিব পাৰে এইবিলাক এই ইলেকশ্যন টাইমত এইবিলাক প্ৰচাৰ চলায় এইবিলাক ইলেকশ্যনৰ কথা ইউপিপিএলটো ভাল নহ'ব এইবিলাক কৈ লাভ নাই মুঠতে প্ৰমোদ বড় শেষ প্ৰমোদ বড় শেষ কাৰো লগত বিপিএফে এলায়েন্স নহয় প্ৰমোদ বড় মুখত চালে আপোনালোকে চেহেৰা পাতিটো চালে এনে ক'ব পাৰিব যে আৰামছে প্ৰমোদ বড় হাৰি আছে তাৰ খোৱা ষ্টাইল তাৰ মুখ ফেশ্বনটো ভালকৈ চাওক বিপিএফ দলে চৰকাৰ বনোৱাৰ পিছত আমাৰ গেৰেণ্টি দিয়া আছে প্ৰথমত আমি কৈছোঁ যে মাটিৰ পট্টা প্ৰদান কৰিম সেইটো আমি কৰিম ইয়াৰ পিছত 100 crore এই বছৰত যুৱক যুৱতীসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত 40 কোটি আত্মসহায়ক গোটত আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত 50 কোটি গৰীব দুখীয়া লোকসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম 10 কোটি টকাটো আমি সিনিয়ৰ চিটিজেন আৰু ডিসেবল পাৰ্চনসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম নাই অঞ্জলি বাইদেৱে 40টা সমষ্টিত খেলে বা 10টা সমষ্টিত খেলে এইটো নিজৰ দলৰ কথা আমি এইটো একো নাজানো আমি এইটো একো ক'বলৈ নাযাওঁ মুঠতে চবে খেলিব এই BTC নিৰ্বাচনত সব দলে আহিছে সবে খেলিব CPMও খেলিব কংগ্ৰেছও খেলিব UDFও খেলিব বিজেপিও খেলিব ইউপিপিএলও খেলিব বিপিএফও খেলিব মুঠতে আজিৰ দিনত নিজৰ দলটো কেনেকৈ চৰকাৰ বনাব পাৰে
ইয়াৰ ৰণকৌশলটো চব দলৰে থাকিব স্যার হেলিকপ্টার কি হেলিকপ্টাৰৰ খবৰ হেলিকপ্টাৰৰ আপনি নাই 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 এইটো এই প্ৰমোদ বড়োৰ চৰকাৰটো বেছিদিন নাই 25 তাৰিখত যদি ঘোষণা দিয়ে তেতিয়াহ'লেতো 14 দিন যদি 20 তাৰিখত দিয়ে তেতিয়াহ'লে আজি 9 দিন আছে